আপুনি যদি কোভিড-19 ৰ ভ্যাকচিন লোৱাৰ পিছত সাৰ্টিফিকেটখন উলিয়াই দেখে যে আপোনাৰ নাম, জেন্ডাৰ বা আইডেন্টি প্ৰুফ ডকুমেন্ট যেটো দিছিল হেতু হোৱা নাই, কিবা ভুল প্ৰান্তি হৈছে, তেনেহলে হেতু কেনেকৈ ঠিক কৰিব বা শুধৰণি কৰিব, হেতু নিজৰ মোবাইল বা ল্যাপটপৰ জৰিয়তে আপুনি নিজে ঠিক কৰিব পাৰিব। আহক এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক দেখাই দিম কেনেকৈ ঠিক কৰিব লাগে। প্ৰথমতে নিজৰ মোবাইল বা ল্যাপটপৰ ক্ৰোম ব্ৰাউজাৰত যাব লাগিব, যাই কেনে ইয়াতে সাৰ্চ কৰিব লাগিব www.queen.gov.in লিখি কেনে সাৰ্চ কৰিব লাগিব। তাৰ পিছত এনেকুৱা পেজ ক্লিক হ'ব, তাতে ইয়াত কুইন বুলি লিখা আছে, ইয়াতে ক্লিক কৰি দিব লাগিব। তাৰ পিছত নেক্সট পেজ আহিব, ইয়াত আহিছে, তলফালে আহক, তলফালে আহি কেনে ইয়াতে লিখা আছে গেট ইউৰ কাৰেকশ্যন সাৰ্টিফিকেট, ইয়াতে ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা নেক্সট পেজ আহিব। আপুনি ভ্যাকচিন লোৱাৰ সময়ত যেটো মোবাইল নম্বৰ এন্ট্ৰি কৰিছিল হেতু মোবাইল নম্বৰ ইয়াতে এন্ট্ৰি কৰিব লাগিব। তাৰ পিছত গেট OTP-ত ক্লিক কৰিব লাগিব। হেতু মোবাইলত OTP-টো যাব, ইয়াতে আপোনাৰ OTP-টো এন্ট্ৰি কৰিব লাগিব। তাৰ পিছত ভেৰিফাই প্ৰসেসিংত ক্লিক কৰি দিব লাগিব। ইয়াতে আপোনাৰ যেটো ভুল হৈছে হেতু আপুনি কাৰেকশ্যন কৰিব পাৰিব। প্ৰথমতে আপুনি সাৰ্টিফিকেটখন ডাউনলোড কৰি থব পাৰিব। মই সাৰ্টিফিকেটখন ডাউনলোড কৰি থৈ দি আছো। তাৰ পিছত ইয়াতে ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে কাৰেকশ্যন ইন মাই সাৰ্টিফিকেট ইয়াতে ক্লিক কৰি দিব লাগিব। কাৰেকশ্যন ইন ভ্যাকচিন সাৰ্টিফিকেট তলফালে আহক, তলফালে আহি কেনে এইটো সিলেক্ট কৰিব লাগিব। মেম্বাৰটো মই সিলেক্ট কৰি দি আছো। তাৰ পিছতে ইয়াতে আপুনি কি ভুল হৈছে হেতু আপুনি ইয়াতে সিলেক্ট কৰিব পাৰিব। আপোনাৰ যদি নাম ভুল হয় তেনেহলে নামটো লিখিব লাগিব। যদি আপোনাৰ বয়সটো ভুল হয় তেনেহলে বয়সটো দিব পাৰিব। যদি আপোনাৰ জেন্ডাৰ ভুল হয় তেনেহলে এইটো লিখিব পাৰিব। আৰু আছে আপোনাৰ যাই কেনে আইডেন্টি প্ৰুফ হেতু ঠিক কৰিব পাৰিব। এতে মই নামটো ভুল হৈছে হেতু ঠিক কৰি দিছো। তাৰ পিছত কন্টিনিউত ক্লিক কৰিব লাগিব। তলফালে আহক আৰু ইয়াতে সাবমিট কৰি দিব লাগিব। Requested for vaccine certificate. Your request has been successfully. ইয়াতে আপুনি যেটো কাৰেকশ্যন কৰিছে হেতু সাকসেসফুলি হৈ গৈছে। 24 ঘণ্টাৰ ভিতৰত আপুনি হেতু সাইজ পাব। আৰু যদি ভিডিওটো ভাল লাগে এটা লাইক আৰু সাবস্ক্ৰাইব কৰি ৰাখক যাতে এনেকুৱা নটিফিকেশন পাই